সন্মানীয় দৰ্শক শ্ৰোতাসকল পুনৰবাৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সমগ্ৰ ৰাজ্যখনৰ কাৰণে খুব এটা সুখৰ বিষয় যে বিগত 16 জুনৰ পৰা 22 জুনলৈকে মধ্যপ্ৰদেশত যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুৱাই থাই প্ৰতিযোগিতা হৈছিল, সেই প্ৰতিযোগিতাত যোৰহাট জিলাৰ বেকাজান নগাবাদ মুৱাই থাই ক্লাবৰ পৰা 6জনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। 6জন খেলুৱৈৰ ভিতৰত 5জন খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজি তেখেতসকল আহি নগাবাদ বেকাজান ক্লাবৰ উপস্থিত হৈছে আৰু স্থানীয় ৰাইজসকলে সচেতন লোকসকলে অভিভাৱক অভিভাৱিকাসকলে তেখেতসকলক স্বাগত সম্ভাষণ জনাইছে। 6জন খেলুৱৈৰ ভিতৰত 5জন খেলুৱৈয়ে জাইচেন চুতীয়া, নয়নিকা বড়ুৱে সোণৰ পদক আৰু বিবেকজ্যোতি গগৈ বিউটি গগৈয়ে ৰূপৰ পদক আৰু শিৰোমণি সন্দিকৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখনীয় কথাটো হ'ল যে সোণৰ পদক লাভ কৰা জাইচেন চুতীয়া আৰু নয়নিকা বড়ুৱে অনাগত দিনত ছেপ্টেম্বৰ মাহত মালয়েছিয়াত যি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ'ব, মুৱাই থাই প্ৰতিযোগিতা হ'ব, সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। আমি আশা কৰিম, অঞ্চলবাসী হৈ ৰাজ্যবাসী হৈ আমি আশা কৰিম প্ৰত্যেকগৰাকী এই খেলুৱৈ জিলিকি উঠক আৰু যি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছে সেই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতাৰে এই অসম মাতৃৰ নাম জিলিকাই তোলক তথা দেশৰ নাম উজ্বলাই তোলক, তালৈ কামনা কৰিম। আমি এই অঞ্চলবাসী হৈ, জিলাবাসী হৈ তথা ৰাজ্যবাসী হৈ প্ৰত্যেকগৰাকী পদক অৰ্জনকাৰী এই খেলুৱৈক লৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মুৱাই থাই ক্লাবৰ ক্লাবটিৰ যি বেকাজান নগাবাদ মুৱাই থাই ক্লাব, সেই ক্লাবটিৰ খুব সীমিত সংখ্যক সা সুবিধাৰ মাজেৰে প্ৰশিক্ষক সন্মানীয় শান্তনু হাজৰিকা, শান্তনু ৰাজখোৱাই সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলক, শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। আমি আশা কৰিম যি নগাবাদ বেকাজান মুৱাই থাই ক্লাব আছে, সেই ক্লাবটিৰ এই সমস্যাসমূহ, অভাৱসমূহ চৰকাৰ তথা প্ৰশাসনে দূৰ কৰিব আৰু যি আমাৰ অসমৰ নতুন প্ৰজন্ম, জিলাখনৰ যি নতুন প্ৰজন্মক জিলিকি উঠিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধাৰে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াব। ধন্যবাদ।